ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি পোহৰ প্ৰতিফলনৰ বিষয়ে পঢ়িছিলোঁ। আজিৰ ভিডিঅ'টোত আমি পোহৰ প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন অফ লাইটৰ বিষয়ে পঢ়িম। এই স্ক্ৰীনলৈ মন কৰিবাচোন, স্ক্ৰীনত এটা গ্লাছ দেখুওৱা হৈছে আৰু ইয়াতে এটা ষ্ট্ৰ আছে। ষ্ট্ৰডালৰ কোনো ভাঁজ নাই। এইটো অৱস্থাত যিটো আমাৰ গ্লাছ আছে, গ্লাছত কোনো ধৰণৰ লিকুইড নাই, কোনো ধৰণৰ জলীয় পদাৰ্থ নাই। ছেকেণ্ড কেছত আমি কি কৰিছোঁ, গ্লাছটোত অলপমান পানী সোমাই লৈছোঁ। দেখা যাব যে ষ্ট্ৰ যিডাল চিধা আছিলে অলপ আগতে, পানী ভৰাই দিয়াৰ লগে লগে ষ্ট্ৰডাল আমি বেণ্ড হোৱা বা ভাঁজ লগা আমি লক্ষ্য কৰিম। ই কোনো যাদু নহয়, আচলতে ই এটা বিজ্ঞানৰ পৰিঘটনা। বিজ্ঞানৰ পোহৰ প্ৰতিসৰণৰ ব্যৱহাৰ কৰি আমি ইয়াক ব্যাখ্যা কৰিব পাৰোঁ। যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে, ইয়াত আমাৰ পোহৰ গতি কৰিছে বায়ু মাধ্যমৰ পৰা পানী মাধ্যমলৈ, তেতিয়া কি হ'ব, পোহৰৰ গতিৰ দিশ সলনি হ'ব। ইয়াৰ ফলত আমাৰ এই ষ্ট্ৰডাল আমি ভাঁজ লগা দেখা পাম। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। ইয়াক বুজিবৰ বাবে তুমি এটা এক্সাম্পল ল'ব পাৰা। ধৰা, তুমি এটা খালী ৰাস্তাত দৌৰি আছা। হঠাতে তুমি কি পালা, এটা ট্ৰাফিক জাম পালা। লগে লগে তোমাৰ কি হ'ব, বেগ সলনি হৈ যাব। এই বেগ সলনি আমাৰ পোহৰৰ ক্ষেত্ৰতো হ'ব, যেতিয়া সি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে। আৰু এই বেগ সলনি হোৱাৰ বাবে তাৰ যিটো দিশ হয়, সেই গতিৰ দিশটো সলনি হৈ যায়। পোহৰ প্ৰতিসৰণৰ দ্বাৰা আমি আন বহুতো পৰিঘটনা, যেনেকুৱা তোমাৰ তৰাৰ তিৰবিৰণি বা মৰুভূমিত হোৱা মৰীচিকাও আমি ব্যাখ্যা কৰিব পাৰোঁ। সদায় আমি পোহৰৰ প্ৰতিসৰণটো আমি কেনেকৈ ডিফাইন কৰিম? পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ বেঁকাকৈ গতি কৰিলে তাৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন অফ লাইট বোলে। এতিয়া আহা, আমি এটুকুৰা কাঁচৰ আয়তাকাৰ টুকুৰা এটা লওঁ আৰু তাৰ মাজেৰে কেনেধৰণেনো প্ৰতিসৰণ হয় তাক আমি চাওঁ। এইটো এটা কাঁচৰ টুকুৰা, ABCD। কাঁচৰ টুকুৰাটো কি হয়, 3 ডাইমেনশ্যনেল হয়। ইয়াতে আমি 2 ডাইমেনশ্যনেলি তাক আঁকিছিলোঁ। ইয়াতে EO হ'ল এটা পোহৰ ৰশ্মি, যিটো বায়ুৰ পৰা গ্লাছৰ অভিমুখে গতি কৰিছে। EO হ'ল আপতিত ৰশ্মি। NON' হৈছে আপতন বিন্দুত টনা এটা অভিলম্ব। I1 হৈছে আপতন কোণ। এতিয়া বায়ুৰ পৰা গ্লাছলৈকে গৈছে পোহৰ ৰশ্মি, সেইকাৰণে তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হৈছে। আমি OO' প্ৰতিসৰিত ৰশ্মিডাল পাইছোঁ। R1 হৈছে প্ৰতিসৰিত কোণ। এতিয়া OO' আহি যেতিয়া CD পৃষ্ঠত খুন্দা খাইছে, তেতিয়া এই ৰশ্মিডাল গ্লাছৰ পৰা বায়ু মাধ্যমলৈকে ওলাই যাব ধৰিছে। ইয়াৰ ফলত আকৌ এবাৰ প্ৰতিসৰণ ঘটিব আৰু আমি ফাইনেল যিডাল ৰশ্মি OH পাম। OH হ'ল নিৰ্গত ৰশ্মি। দেখা যায় যে যিডাল নিৰ্গত ৰশ্মি হয়, সেইডাল এই আপতিত ৰশ্মি EOৰ সমান্তৰাল হয়। ইয়াৰ কাৰণটো হ'ল AB আৰু CD দুয়োটা পৃষ্ঠ সমান্তৰাল হয়। আৰু ABত প্ৰতিসৰণ ঘটিছে আমাৰ যিটো আপতিত ৰশ্মি EO বায়ুৰ পৰা গ্লাছলৈকে গতি কৰিছে। এইটো ক্ষেত্ৰত যিমানখিনি আমাৰ প্ৰতিহত ৰশ্মিডাল বেঁকা হ'ব, ঠিক তাৰে সমান আৰু বিপৰীত হ'ব CDৰ মাজেৰে OO' ৰশ্মিডাল ওলাই যাওঁতে। অৰ্থাৎ ইয়াতে যিমানখিনি বেঁকা হৈছে পোহৰ ৰশ্মিডাল, বাহিৰলৈ ওলাই যাওঁতে ঠিক তাৰ সমান আৰু বিপৰীত দিশত আমাৰ পোহৰ ৰশ্মিডাল বেঁকা হ'ব। ফলত আমাৰ কি হ'ব, যিডাল আপতিত ৰশ্মি EO আৰু নিৰ্গত ৰশ্মি OH, এই দুয়োডাল সমান্তৰাল হ'ব। হ'লে আমি ক'ব পাৰোঁ যে কাঁচৰ টুকুৰাটোৰ বিপৰীত সমান্তৰাল পৃষ্ঠ AB আৰু CDত পোহৰ ৰশ্মিৰ বেঁকা হোৱাৰ পৰিমাণ সমান আৰু বিপৰীত। সেয়েহে নিৰ্গত ৰশ্মি OH আপতিত ৰশ্মি EOৰ সমান্তৰাল হয়। এতিয়া আহা, আমি প্ৰতিসৰণৰ সূত্ৰবোৰনো কি তাকে পঢ়োঁ। ধৰা, এইটো এটা মাধ্যম, এইটো এটা মাধ্যম, মাধ্যম 1, মাধ্যম 2। পোহৰ ৰশ্মি AO এই সন্ধিতলত, মাধ্যম দুটাৰ সন্ধিতলত আপতিত হৈছে। NON' হৈছে অভিলম্বডাল আৰু পোহৰ ৰশ্মিডাল OB দিশত প্ৰতিসৰিত হৈ গৈছে। দেখা যায় যে এই আপতিত ৰশ্মি
প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দু যিডাল আমি অভিলম্বত আনিছোঁ এই তিনিওডাল আমাৰ একেখন সমতলত থাকে। এতিয়া সমতলটো তোমালোকে এনেকৈ ইমেজিন কৰিব পাৰা, সমতলটো তোমাৰ ধৰা বহীৰ এটাৰ পৃষ্ঠখন, সেনেকৈ আমাৰ সমতলখন থাকিব। এই একেখন সমতলতে আমাৰ আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত থকা অভিলম্বডাল থাকিব। দ্বিতীয়টো সূত্ৰ হৈছে প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। এতিয়া আমাৰ এইটো হ'ল আপতন কোণ, এইটো হ'ল প্ৰতিসৰণ কোণ। এই মাধ্যম দুটাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে কি ধৰণৰ মাধ্যম লৈছা, এইফালে তুমি হয়তো কাঁচ ল'ব পাৰা, এইফালে ল'ব পাৰা তোমালোকে পানী বা গ্লিচাৰিন ল'ব পাৰা বা আন যিকোনো মাধ্যম ল'ব পাৰা। এই মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি আৰু কি ৰঙৰ পোহৰ তোমালোকে ব্যৱহাৰ কৰিছা, ৰঙা কালাৰ ব্যৱহাৰ কৰিছা বা আন কিবা কালাৰ ব্যৱহাৰ কৰিছা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি উঠি আমাৰ এই যে আপতন কোণৰ চাইন আৰু এই প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাতটো এটা ধ্ৰুৱক হ'ব। আৰু সেই ধ্ৰুৱকটো আমি n21ৰে বুজাওঁ, অৰ্থাৎ চাইন আই বাই চাইন আৰ হ'ব n21। এইটোক আমি কওঁ স্নেলৰ সূত্ৰ। এই n21টো এটা ধ্ৰুৱক হয় আৰু এই ধ্ৰুৱকটো হ'ব প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক। যেতিয়া আমাৰ পোহৰ প্ৰথম মাধ্যমৰ পৰা দ্বিতীয় মাধ্যমলৈকে সোমায় তেতিয়াহ'লে n21 হৈছে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক, বা আমি ইংলিছত কওঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ছেকেণ্ড মিডিয়াম উইথ ৰেচপেক্ট টু দ্য ফাৰ্ষ্ট মিডিয়াম। ঠিক তেনেদৰে যদি আমাৰ পোহৰ দ্বিতীয় মাধ্যমৰ পৰা প্ৰথম মাধ্যম অভিমুখে যায় তেতিয়াহ'লে আমি n12 বুলি ক'ম। n12 হ'ব দ্বিতীয় মাধ্যম সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক। এতিয়া আহা প্ৰতিসৰণাংক আৰু বেগৰ সম্পৰ্কটো আমি চাওঁ। মই অলপ আগতে যেতিয়া বুজাইছিলোঁ, মই কৈছিলোঁ যে যদি মানুহ এজন দৌৰি গৈ থাকে তাৰপিছত হঠাতে সি ট্ৰাফিক পায় তেতিয়াহ'লে তাৰ বেগ সলনি হয়। আৰু ঠিক তেনেদৰে আমাৰ পোহৰো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিলে তাৰ বেগ সলনি হয়। এইটো মাধ্যম 1, তাত পোহৰৰ বেগ ধৰা v1, মাধ্যম 2 পোহৰৰ বেগ v2। এও হৈছে আপতিত ৰশ্মি, OB হৈছে প্ৰতিসৰিত ৰশ্মি আৰু NO N' হৈছে O বিন্দুত টনা অভিলম্ব। এতিয়া আমি প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক, যাক আমি n21 বুলি কওঁ, তাক আমি লিখিব পাৰোঁ প্ৰথম মাধ্যমত পোহৰৰ বেগ v1 বাই দ্বিতীয় মাধ্যমত পোহৰৰ বেগ v2। মনত ৰাখিবা দুটাতে আমি কি লিখিছোঁ, বেগ লিখিছোঁ, v1 আৰু v2, অৰ্থাৎ যিটো আমাৰ প্ৰতিসৰণাংক হয় তাৰ কোনো ধৰণৰ একক নাথাকিব। হ'লে n21 ইকুৱেল হ'ব v1 বাই v2। এতিয়া আমাৰ আগৰবাৰ যেনেকৈ কৈছিলোঁ, যদি আমি n12 লওঁ, n12 মানে হ'ল দ্বিতীয় মাধ্যম সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক, অৰ্থাৎ যদি পোহৰ দ্বিতীয় মাধ্যমৰ পৰা প্ৰথম মাধ্যমলৈ গতি কৰে তেতিয়া এইটো হ'ব v2 বাই v1। নেক্সট হ'ল পৰম প্ৰতিসৰণাংক বা এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স। আমি যদি প্ৰথম যিটো মাধ্যম হয় সেই মাধ্যমটো শূন্য বা বায়ু মাধ্যম বুলি লওঁ। এতিয়া শূন্য মাধ্যম মানে এনেকৈ, শূন্য মাধ্যম হ'ল এনেকুৱা এটা মাধ্যম য'ত কোনো প্ৰকাৰৰ আমাৰ অণু পৰমাণু বা একোৱে নাথাকে, খালী মাধ্যম বুলি ভাবিব পাৰা। যদি পোহৰ শূন্য বা বায়ু মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰে তেতিয়াহ'লে এই যিটো দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক হ'ব বায়ু সাপেক্ষে, তাকে আমি এই দ্বিতীয় মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক বুলি ক'ম। হ'লে প্ৰথম মাধ্যম হ'ব আমাৰ বায়ু বা শূন্য। তেতিয়াহ'লে আমাৰ যদি প্ৰথম মাধ্যমত যিটো পোহৰৰ বেগ হয় সেইটো হয় c, তেতিয়া আৰু দ্বিতীয় মাধ্যমত পোহৰৰ বেগ হ'ল v, তেতিয়া এই দ্বিতীয় মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক nm হ'ব c বাই v, য'ত c হৈছে শূন্যত পোহৰৰ বেগ। মনত ৰাখিবা শূন্যত পোহৰৰ বেগ আটাইতকৈ বেছি আৰু তাৰ মান হ'ল 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি এটা উদাহৰণ লওঁ। আমি কওঁ যে পানীৰ প্ৰতিসৰণাংক 1.33। ইয়াৰ অৰ্থ এইটো যে বায়ুৰ পোহৰৰ দ্ৰুতি
আৰু পানীত পোহৰ দুটিৰ অনুপাত 1.33 অৰ্থাৎ বায়ুৰ তুলনাত পোহৰে পানীত 1.33 গুণে ধীৰে অথবা তাৰ বেগ 1.33 গুণ কম হয়। এইটো তোমালোকৰ কিতাপত তালিকা 10.3 দিছে। ইয়াতে তোমাকে বেলেগ বেলেগ মাধ্যমত কিমান প্ৰতিহৰ্ণাংক হয় তাৰ মানবিলাক দিছে। যেনেকুৱা বায়ুত হ'ল 1.003, বৰফত 1.31। ইয়াতে যদি চোৱা তোমালোকে আটাইতকৈ প্ৰতিহৰ্ণাংকৰ মান হ'ল 2.42 আৰু আটাইতকৈ কম প্ৰতিহৰ্ণাংক হ'ল আমাৰ 1.003। এতিয়া আমি আন এটা বস্তু শিকিম পোহৰ ৰশ্মিৰ ক্ষেত্ৰত আলোকীয়ভাৱে লঘুতৰ মাধ্যম আৰু আলোকীয়ভাৱে ঘন মাধ্যম। এতিয়া মন ৰাখিবা যিবোৰ মাধ্যমৰ প্ৰতিহৰ্ণাংক বেছি সেইবিলাকক আমি আলোকীয়ভাৱে ঘন মাধ্যম বুলি কওঁ আৰু যিবিলাকৰ প্ৰতিহৰ্ণাংক কম হয় সেইবিলাকক আমি আলোকীয়ভাৱে লঘুতৰ মাধ্যম বুলি কওঁ। এতিয়া আমাৰ দুটা কেছ পঢ়িম। এটাত পোহৰ ৰশ্মি আলোকীয়ভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিব, আনটোত ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিব। প্ৰথম কেছত আমি লৈছো আলোকীয়ভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈকে পোহৰ ৰশ্মি গতি কৰিছে। এইটো হ'ল সন্ধিতল। পোহৰ ৰশ্মি গতি কৰিছে এনেকৈ। ইয়াতে পোহৰৰ বেগ v1, ইয়াতে পোহৰৰ বেগ v2 আৰু ইয়াতে হ'ব এইটো হ'ব আমাৰ অভিলম্ব, এইটো হ'ল I। মনত ৰাখিবা আলোকীয়ভাৱে লঘুতৰ মাধ্যমত পোহৰৰ বেগটো সদায় আলোকীয়ভাৱে ঘনতৰ মাধ্যমতকৈ বেছি, অৰ্থাৎ v1টো আমাৰ v2তকৈ বেছি হ'ব। যেতিয়াই v1 v2তকৈ বেছি হয় তেতিয়া আমি অলপমান আগতে যিটো ফৰ্মুলা পালো n21 সমান v1/v2 হয়। তাৰ মানে আমাৰ n21 টো 1তকৈ ডাঙৰ হ'ব। বা আমি এনেকৈ লিখিব পাৰো স্নেলৰ সূত্ৰ যিটো পাইছিলো n21 = sin I/sin R। হলে যদি v1 v2তকৈ ডাঙৰ হয় তেতিয়াহলে ইয়াৰে পৰা আমি কি লিখিব পাৰিম sin I sin Rতকৈ ডাঙৰ হ'ব, অৰ্থাৎ I কোণটো Rতকৈ ডাঙৰ হ'ব। অৰ্থাৎ কি হ'ব এইটোৰ তুলনাত যিটো আমাৰ প্ৰতিহৰিত কোণ হয় বা প্ৰতিহৰণ কোণ হয় সেইটো সৰু হৈ যাব। সৰু হৈ যাব মানে আমি আটাইবিলাক কোণ আমি লম্বৰ লগত জোখো। হলে আমাৰ I তুলনাত যদি Rটো সৰু হয় তাৰ মানে যিডাল প্ৰতিহৰিত ৰশ্মি সেইডাল যিটো অভিলম্ব হয় তাৰ কাষ চাপিব। এতেকে যেতিয়া পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে প্ৰতিহৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে। এতিয়া আমি বিপৰীতটো পঢ়ো আহা। পোহৰ ৰশ্মি আলোকীয়ভাৱে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰে। সন্ধিতল মাধ্যম 1 বেগ v1, মাধ্যম 2 বেগ v2। এতিয়া আমাৰ পোহৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা গতি কৰি আছে। এইডাল হ'ল অভিলম্ব, এইটো হ'ল I। হলে আমাৰ এবাৰ কি হ'ব v1টো v2তকৈ সৰু হ'ব। স্নেলৰ সূত্ৰটো আকৌ লিখিলো n21 = sin I/sin R = v1/v2। যেহেতু v1 v2তকৈ সৰু এতেকে sin I sin Rতকৈ সৰু হ'ব, অৰ্থাৎ I Rতকৈ সৰু হলে আমাৰ এই Iত কৰি যিটো প্ৰতিহৰণ কোণ হয় সেইটো ডাঙৰ হ'ব। অৰ্থাৎ আমাৰ যিটো প্ৰতিহৰিত ৰশ্মি হয় সি অভিলম্বৰ পৰা আঁতৰি যাব। এতেকে প্ৰতিহৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যাব। আশা কৰিছো তোমালোকে বুজি পাইছা। এতিয়া তোমালোকক এই যিটো প্ৰশ্ন দিছো এইটো তোমালোকে চেষ্টা কৰিবা। মই মোৰ নেক্সট ভিডিঅ'টোত এইটো লগতে আন কেইটামান প্ৰশ্ন সমাধান কৰি দিম। প্ৰশ্নটো হ'ল পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰ্ণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে।
কাছত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড।